হওক বেচৰকাৰী হওক আজিকালি বায়োমেট্ৰিক্স বা অন্য ধৰণে তেওঁলোকে এটেণ্ডেঞ্চটো দিব লাগে গতিকে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ এটেণ্ডেঞ্চটো দিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেঞ্চটো আমি জানিব লাগিব গতিকে আমাক এটা ডিভাইচ লাগে ইয়াৰ কাৰণে সেই ডিভাইচটো প্ৰস্তুত কৰা হৈছে আৰু ইয়াত মই ভাবোঁ সাংঘাতিক ধৰণে আপত্তি কৰিবলগীয়া একো নাই হাইকোৰ্টে ইতিমধ্যে গোটেই বিষয়খিনি চালি জাৰি চাই হাইকোৰ্টে এটা নিৰ্দেশনা দিছে আমি চৰকাৰেও আমি জনাইছোঁ যে নিৰ্দিষ্টভাৱে এজন শিক্ষকৰ মোবাইলটোৰ পৰাই আমাক লাগিব এনেকুৱা কোনো কথা নাই কিন্তু এটেণ্ডেঞ্চটো আমাক লাগিব এটেণ্ডেঞ্চটোত কম্প্ৰমাইজ হ'ব নোৱাৰে গতিকে এই এটেণ্ডেঞ্চ সুনিশ্চিত কৰাৰ কাৰণে আধুনিক প্ৰযুক্তিয়ে আমাক যিখিনি সুবিধা দিছে সেই প্ৰযুক্তি আমি ব্যৱহাৰ কৰিমেই আৰু এটেণ্ডেঞ্চটো সকলোৱে দিব লাগিব ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চো লাগিব শিক্ষক শিক্ষয়িত্ৰীৰো লাগিব কৰ্মচাৰীৰো লাগিব কাৰণ আমি চৰকাৰৰ ওচৰত যিহেতু আমি কাম কৰিছোঁ আমি দায়বদ্ধ আৰু যিসকল সংযোগী শিক্ষাকৰ্মী নিযুক্তি হৈছিল সেইখিনি কোনো নিয়মীয়া শিক্ষক নিযুক্তি নাছিল অস্থায়ীভাৱে দিয়া নিযুক্তিয়ে আছিল কিন্তু একেটা সময়তে যেতিয়া আমাৰ শিক্ষাৰ অধিকাৰ আইন আহিলে তাৰপাছত নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন হ'ল আৰু তাৰ পাছত এটা গাইডলাইন বান্ধি দিয়া হ'ল যে শিক্ষক নিযুক্তি দিবলৈ হ'লে টিচাৰ এলিজিবিলিটি টেষ্টটো পাছ কৰিব লাগিব এতিয়া যিসকলে টিচাৰ এলিজিবিলিটি টেষ্ট পাছ নকৰে তেওঁলোকক নিয়মীয়া পদ্ধতিত পদবীত আমি তেওঁলোকক নিযুক্তিও দিব নোৱাৰোঁ টেট পৰীক্ষা হৈ আহিছে মাজত কিছুমান অসুবিধাও হৈছে কোভিডৰ কাৰণেও আমি বহুখিনি থমকি ৰ'ব লগা হ'ল কিন্তু যেতিয়া তেওঁলোকে দাবী কৰিছে যে বিশেষ টেট পাতিব লাগে টেটৰ এটা ষ্টেণ্ডাৰ্ড আছে টেট কেনেকৈ পাতিব তাত আপোনাৰ মনৰ ইচ্ছা অনুযায়ী আমি প্ৰশ্ন কাকত নিৰ্ধাৰণ কৰিব নোৱাৰোঁ তাৰ যি গাইডলাইন আছে গাইডলাইনৰ ভিত্তিত প্ৰশ্ন কাকত নিৰ্ধাৰণ হৈ ইয়াৰ কাৰণে আমি বিশেষ টেট পাতি দিলোঁ দুৰ্ভাগ্যজনক যে পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা খুবেই কম ইয়াত মই অসহায় তেওঁলোকে আকৌ এবাৰ টেট পাতিবলৈ কৈছে মই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছোঁ প্ৰয়োজন সাপেক্ষে আকৌ পৰীক্ষা পাতিম আৰু পৰীক্ষা পাতি টেট পাছ নকৰাকৈ এতিয়া আৰু কোনো ধৰণে আমি কোনো শিক্ষকক নিযুক্তি দিব নোৱাৰোঁ আৰু দিয়াটো মই ভাবোঁ যে উচিতো নহয় নতুন পোষ্ট ক্ৰিয়েট কৰিব লগা যিখিনি আছে নতুন পোষ্ট ক্ৰিয়েট নকৰাকৈ আমি বিজ্ঞাপনটো দিব নোৱাৰোঁ গতিকে নতুন পোষ্ট ক'ত লাগে সেইটো নিৰ্ধাৰণ হ'ব আমাৰ যেটা এতিয়াৰ বৰ্তমানৰ নিযুক্তিখিনি সম্পূৰ্ণ হোৱাৰ পাছত আমি যি টিচাৰ ৰেচনেলাইজ কৰিম অৰ্থাৎ আমাৰ ছাত্ৰৰ সংখ্যা অনুপাতে পিটিআৰ অনুপাতে আমি ৰেচনেলাইজ কৰিম তাৰ পাছতহে নতুন পদ সৃষ্টি কৰা বিষয়টো আহিব যোৱা চৰকাৰখনৰ দিনত শেষৰ ফালে এখন আইন হ'ল কাৰণ যেতিয়া বিভিন্ন ধৰণে অভিযোগ প্ৰতি অভিযোগ আহিল টিচাৰ বদলীকৰণক লৈ তেতিয়া এখন আইন আহিল যে সেই আইনখনৰ আধাৰতহে আমাৰ বদলীখন হ'ব সেই আইনত এটা কথা কোৱা হ'ল যে একমাত্ৰ এটা অনলাইন পৰ্টেলৰ জৰিয়তেহে বদলীকৰণ হ'ব ফাইল মুভমেণ্টৰ দ্বাৰা নহয় ফিজিকেল ফাইলৰ দ্বাৰা নহয় সেইটো মন্ত্ৰীয়ে লিখি দিলেও নহয় বিধায়কে লিখি দিলেও নহয় বিষয়ায়ো সেইটো কৰিব নোৱাৰে এতেকে অনলাইন পৰ্টেলটো ইতিমধ্যে আমাৰ বনাই সম্পূৰ্ণ হ'ল সামান্য কিছু তাতে সকলোবিলাক শিক্ষকে পঞ্জীয়ন কৰিলে সামান্য কিছু সংখ্যক শিক্ষক বাকী আছে আজিৰ তাৰিখলৈকে প্ৰায় 2,24,000 শিক্ষকে তেওঁলোকে পঞ্জীয়ন কৰিলে এতিয়া পঞ্জীয়ন কৰাৰ পাছত এই পৰ্টেলৰ জৰিয়তে আমাৰ বদলীকৰণৰ কামটো আৰম্ভ কৰিম অৰ্থাৎ শিক্ষক শিক্ষয়িত্ৰীসকলে ইয়াতে আবেদন কৰিব পাৰিব আবেদন কৰাৰ গ্ৰাউণ্ডবিলাক বেলেগ বেলেগ হ'ব প্ৰত্যেকৰে আইনখনত তাৰ ব্যৱস্থা আছে কোনোবাই মিউচুৱেল বিচাৰিব পাৰস্পৰিক বদলীকৰণ সেইটোত কোনো সমস্যা নাই কোনোবাই বদলীকৰণটো নিৰ্দিষ্ট গ্ৰাউণ্ডত তেওঁৰ স্বাস্থ্যৰ কাৰণে বা নিৰাপত্তাৰ ইছ্যু কোনোবা মহিলা শিক্ষয়িত্ৰী দুৰ্গম জেগাত আছে বিচাৰিব কাৰোবাৰ পিতৃ মাতৃৰ অসুবিধাৰ কাৰণে বিচাৰিব এই গোটেই আবেদনখিনি জনাব পাৰিব এই আবেদনখিনি পৰীক্ষা নিৰীক্ষা কৰাৰ কাৰণে প্ৰত্যেক জিলাত এখন জিলা কমিটি থাকিব আৰু ৰাজ্যিক পৰ্যায়তো এখন কমিটি থাকিব জিলাখনৰ ভিতৰতে যিখিনি বদলীকৰণ কৰিব লাগে এইখিনি সেই জিলা কমিটিয়ে এপ্ৰুভ কৰি তেওঁলোকে পৰ্টেলত আপলোড কৰি দিলে বদলীকৰণখিনি জিলাৰ ভিতৰতে হৈ যাব যিখিনি আন্তঃ জিলা বদলীকৰণ আছে সেইখিনি বদলীকৰণ ৰাজ্যিক কমিটিখনলৈ আহিব ইয়াৰ উপৰিও কৰ্তৃপক্ষই অৰ্থাৎ অসম চৰকাৰে স্বমত
তেওঁলোকে বিভিন্ন এক্সিজেন্সিৰ কাৰণে প্ৰয়োজন ভিত্তিত চৰকাৰেও এই পৰ্টেলৰ জৰিয়তে বদলিৰ আদেশ নিৰ্দেশ দিব লাগিব ইয়াত মূলত এটা বস্তু চোৱা যাব যে পিটিআৰটো পিউপিল টিচাৰ ৰেচিঅ'টো যাতে আমি মেইনটেইন কৰিব পাৰো সেই দিশটো চাই পেলাই এই বদলীকৰণ বা ৰেচনেলাইজেশ্যনটো হ'ব সম্ভাৱনা সম্পূৰ্ণৰূপে আছে যে গুণোৎসৱৰ আগতে আমি মিউচুৱেল ট্ৰেন্সফাৰটো আৰম্ভ কৰিব পাৰিম মিডিয়ামলৈ যিখিনি সমস্যা আছে ইতিমধ্যে বৰাক উপত্যকাত থকা অসমীয়া মিডিয়ামৰ শিক্ষক যিমান কিজন আছে মোৰ মনত আছে মোৰ টেবুলত আহিছে প্ৰায় 121 জন শিক্ষক আছে যিখিনি অসমীয়া মাধ্যমৰ কিন্তু বৰাক উপত্যকাৰ বেংগলী মিডিয়াম স্কুলত তেওঁলোকৰ এপইন্টমেন্ট হৈছে বড়ো মিডিয়ামৰ শিক্ষক যিখিনি অসমীয়া মিডিয়ামৰ স্কুলত এপইন্টমেন্ট হৈছে এতিয়া এই আইনখনৰ কাৰণে আমি বদলীকৰণটো বন্ধ ৰাখিছিলো বদলীকৰণ আৰম্ভ হোৱাৰ লগে লগে এই সুধৰণিখিনি আমি কৰি দিম মাতৃভাষা মাধ্যমৰ বিদ্যালয়ক আমি কতো গুৰুত্বহীন কৰিব বিচৰা নাই কিন্তু আমি যেনেকে বিভিন্ন মাধ্যমৰ স্কুল চলাইছো তাতে আমি এতিয়া 25খন অহা দিন কেইটাত আৰু 21খন সংযোজিত হ'ব ৰাইজৰ দাবীৰ পৰিপ্ৰেক্ষিতত আৰু এটা সময়ত গৈ 126টা সমষ্টিৰ প্ৰত্যেকতে আমাৰ এখন মডেল বিদ্যালয় থাকিব কাৰণ আমাৰ প্ৰত্যেক বছৰে একাংশ শিক্ষক অৱসৰ গ্ৰহণ কৰে সেই খালি পদবিলাক আমি পূৰণ কৰিব লাগিব কৰিবৰ কাৰণে আমাক টেট কোৱালিফাইড টিচাৰ লাগিব গতিকে টেটটো আমি পাতিবই লাগিব নতুন শিক্ষানীতিত এটা ডাঙৰ চেলেঞ্জ আছে যে আমি হাইস্কুলৰ পৰাই স্কিল ডেভেলপমেন্ট দক্ষতা বিকাশক আমি শিক্ষা পাঠ্যক্ৰমৰ এটা পাৰ্ট কৰিব লাগিব তাৰ মডেলিটিটো কেনেকুৱা হ'ব সেইটোৰ ওপৰত আমাৰ কিবা চিন্তা চৰ্চা চলি আছে কিন্তু প্ৰথম পদক্ষেপত আমি সকলো বিদ্যালয়ত যাতে কম্পিউটাৰ শিক্ষা আমি প্ৰদান কৰিব পাৰো তাৰ এটা পৰিকল্পনাৰ ৰূপৰেখা এই ক্ষেত্ৰত আমি প্ৰস্তুত কৰি আছো মই স্কিল ডেভেলপমেন্ট মিছনৰ অধীনত যিটো আমাৰ NSQF বুলি কয় নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক তাৰ অধীনত RMS ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ ওচৰত প্ৰজেক্ট দিল দিয়াৰ ফলস্বৰূপে এই স্কিল ডেভেলপমেন্টৰ কোৰ্সখিনি পৰিচালনা কৰিবলৈ আমি প্ৰাইভেট পাৰ্টিক দায়িত্ব দিব লগা হ'ল গতিকে তাত যিসকল ফেকাল্টি থাকে যিসকল ইনষ্ট্ৰাক্টৰ থাকে সেই ইনষ্ট্ৰাক্টৰ সকলক দৰমহা দিয়াৰ দায়িত্বটো সেই কোম্পানী পূৰ্বে এই দায়িত্বটো অসম চৰকাৰৰ আছিল অসম চৰকাৰে একাংশ নিয়াৰ ৰেগুলাৰাইজেশ্যন কৰিলে অৰ্থাৎ সম্পূৰ্ণ নিয়মীয়াকৰণ নহয় নিয়াৰ ৰেগুলাৰাইজেশ্যন কৰিলে গতিকে এতিয়া আমাৰ দুটা কেটেগৰী অফ টিচাৰ হৈ গ'ল যে এইখিনি নিয়াৰ ৰেগুলাৰাইজড আৰু এইখিনি কোম্পানীৰ অধীনত তেওঁলোক অনিশ্চিত গোটেই বিষয়বস্তুটো চালি জাৰি চাই এটা কম্প্ৰিহেনচিভ মানে কোনো ধৰণৰ ফ্ল নথকা পলিচি এটালে মই যাব বিচাৰিছো আৰু হেতুৰ কাৰণে কেবালেনিও আলোচনা হৈছে এতিয়া আমি সাৰ্ভে কৰি আছো বিদ্যালয়বিলাকত আমি ইন্টাৰনেটৰ সুবিধাটো কিমান আছে 2 নম্বৰ মই কম্পিউটাৰটো দিছোৱেই যেনিবা কম্পিউটাৰ দিছো কিন্তু বিদ্যালয়খনত ইলেক্ট্ৰিচিটি কানেকশ্যন আছে নাই চৰকাৰে 100% সকলো বিদ্যালয়ত ইলেক্ট্ৰিচিটি কানেকশ্যন দিব পাৰিছে বা দিবলৈ এতিয়া ললে এইবাৰ আমি 20,000 স্কুলক ইলেক্ট্ৰিচিটি কানেকশ্যন দিম কিন্তু বিলটো পৰিশোধ নিয়মিতভাৱে হৈছে নাই নে ইলেক্ট্ৰিচিটি কানেকশ্যনটো আছে কিন্তু ডিপাৰ্টমেণ্টে হেতু এপিডিচিএলে কাটি থৈছে যেতিয়াও ছাত্ৰ ছাত্ৰীসকলে নাপাব গতিকে আন্তঃগাঁথনিৰ সমস্যাখিনি জুকিয়াই লৈ পেলাই এই জানুৱাৰী মাহটোৰ ভিতৰতে মই আটাইবিলাক ইন্সপেক্টৰ অফ স্কুলছ লগতে শিক্ষক সংগঠন কেইটাৰ প্ৰতিনিধি কিছু বিদ্যালয়ৰ প্ৰতিনিধি লগত লৈ মই এখন উচ্চ পৰ্যায়ৰ মিটিং কৰিম আৰু মই ভাবো যে এটা সমাধানত আমি যাব পাৰিম আমি ইতিমধ্যে বৰ্তমানে আমি হাজু আমাৰ 121খন মহাবিদ্যালয়ত হায়াৰ সেকেন্ডাৰী কোৰ্সটো আছে আমি 2022-2023ত আমি মহাবিদ্যালয়ত হায়াৰ সেকেন্ডাৰী নামভৰ্তি আমি বন্ধ কৰিব বিচাৰিছো আৰু সেই কাৰণে আমি যে 2000 কোটি টকা বিনিয়োগ কৰিম বুলি কলো মূলত হায়াৰ সেকেন্ডাৰী স্কুল তাৰ আন্তঃগাঁথনি উন্নয়নত ইয়াৰ যথেষ্ট সংখ্যক পুঁজি আমি বিনিয়োগ কৰিম ইতিমধ্যে আমাৰ ডাটাবিলাক আমি সংগ্ৰহ কৰিছো আৰু সংগ্ৰহ কৰি আমি কলেজ শিক্ষকসকলকো আমি অনুৰোধ জনাইছো যে যেহেতু আপোনালোকৰ মহাবিদ্যালয়ৰে ছাত্ৰ ছাত্ৰীসকল অহা বছৰৰ পৰা মহাবিদ্যালয়লৈ নাহে তেওঁলোক হায়াৰ সেকেন্ডাৰী স্কুললৈ যাব সেই হায়াৰ সেকেন্ডাৰী স্কুল কেইখন আপোনালোকে ইনস্পেকশ্যন কৰক তাত কি আন্তঃগাঁথনিৰ নাটনি আছে চৰকাৰক জনাওক সেই আন্তঃগাঁথনিৰ নাটনিখিনি যাতে আমি দূৰ কৰিব পাৰো ইয়াৰ উপৰি আমি ইতিমধ্যে এই 2021 চনত 213খন আমি হাইস্কুলক হায়াৰ সেকেন্ডাৰীলৈ
উন্নীত কৰিলোঁ। এই 2022 বৰ্ষটোত আমাৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ হৈয়ে গ'ল। আমি 877খন বিদ্যালয়ক আমি আপগ্ৰেড কৰাৰ কাৰণে আমাৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। অন নিড বেচিছ যেতিয়া এইখিনি বিদ্যালয়ক আমি আপগ্ৰেড কৰাৰ লগে লগে আমি তাত এই উপৰঞ্চি ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তি কৰাব পাৰিম। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি মই শুভেচ্ছা জনাইছোঁ আৰু বিশেষকৈ নিজকে খাপ খুৱাই তুলিব লাগিব। আৰু এই এটা যুগৰ পৰিৱৰ্তন ঘটিছে। শিক্ষা চাকৰি এতিয়া তুমুল প্ৰতিযোগিতামূলক হ'ব। আগতে কোনোবাই 60 নম্বৰ পায়ো মেডিকেল কলেজত নামভৰ্তি কৰাব পাৰিছিলে, উচ্চ শিক্ষা ল'ব পাৰিছিলে। এতিয়া দেখো যে কোনোবাই 90% পাই পেলেও তেওঁ আসন এখন যোগাৰ কৰিব পৰা নাই। গতিকে শিক্ষা বহুত প্ৰতিযোগিতামূলক হৈ গ'ল, চাকৰিও বহুত প্ৰতিযোগিতামূলক। আৰু চাকৰিৰ ক্ষেত্ৰত এইখন চৰকাৰৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাত বেকডোৰটো এতিয়া সম্পূৰ্ণৰূপে বন্ধ। স্বচ্ছভাৱে নিকাভাৱে যিয়ে পৰীক্ষাৰ ফলাফল ভাল কৰিব পাৰিছে তেওঁই চাকৰিটো পাইছে। এতিয়া মই কৈ দিলে আৰু কোনো চাকৰি নাপায়, বা কোনোবা মন্ত্ৰীৰ এখন শ্লিপ লৈ আহিলে চাকৰি নাপায়। যিহেতু নাপায়, ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবই লাগিব। তাৰ কাৰণে নিজকে প্ৰস্তুত কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আমাৰ শিক্ষাত আমি যিমানখিনি সংস্কাৰ সাধন কৰিছোঁ বা কৰাৰ পদক্ষেপ লৈছোঁ, এইখিনি গুণোৎসৱৰে আমি ফলাফল পাওঁ। আমাৰ ইংৰাজী, বিজ্ঞান, গণিত তিনিটা বিষয়ত আমি এবাৰ ফ'কাছ কৰি পেলাই তাত শিক্ষাৰ মানদণ্ড উন্নত কৰিব বিচাৰিছোঁ। সেইটো গুণোৎসৱৰে ফচল। আন্তঃগাঁথনিত আমি ব্যাপক পুঁজি আমি ইনভেষ্ট কৰিছোঁ, সেইটো গুণোৎসৱৰে ফচল। গুণোৎসৱৰ জৰিয়তে আমি আন্তঃগাঁথনিত ক'ত ক'ত নাটনি আছে আমি গম পাইছোঁ, আৰু সেইখিনি আমি দূৰ কৰাৰ কাৰণে আমি প্ৰস্তুত লৈছোঁ। 2018 গুণোৎসৱৰ পাছত এতিয়ালৈকে প্ৰায় 950 কোটি টকা বিভিন্ন জেগাত আন্তঃগাঁথনি উন্নয়নৰ কাৰণে আমি ব্যয় কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিলোঁ। আধাতকৈ বেছি তাৰ ৰূপায়নো হৈ গৈছে। উপৰঞ্চি আমি প্ৰায় 2000 কোটি টকা বিনিয়োগ কৰিম। গতিকে গুণোৎসৱে আমাক বহুতখিনি গুৰুত্বপূৰ্ণ ফিডবেক দিয়ে, যিখিনি ফিডবেকৰ ওপৰত নিৰ্ভৰ কৰি আমি ভৱিষ্যতৰ পৰিকল্পনাখিনি কৰোঁ। ডিজিটেল মাধ্যম থাকিবই, আৰু ডিজিটেল মানে অনলাইন অফলাইন দুয়োটাৰ কম্বিনেশ্যনত আমি শিক্ষাদান কৰিব লাগিব। আজি মই গোহালপৰালৈ গৈছিলোঁ, য'ত টেট পৰীক্ষাৰ্থী 13 গৰাকী একেলগে পাছ কৰিছে। তেওঁলোকৰ যিটো কোচিং হৈছিলে, এই গোটেই কোচিংটো অনলাইন হৈছিল। আৰু সেইটো কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি নগাঁৱৰ এখন মহাবিদ্যালয়ৰ প্ৰবক্তাৰ পৰা আৰম্ভ কৰি বহু সংখ্যক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী তেওঁলোকে শিক্ষাদান কৰিছিলে। এটা সফল প্ৰজেক্ট। গতিকে এইটোৱে সূচায় যে যদি ছাত্ৰ ছাত্ৰীৰ একাগ্ৰতা থাকে, অনলাইন শিক্ষাটোৰ বহু মূল্যৱান। আৰু এতিয়া গোটেই বিশ্বজুৰি অনলাইন শিক্ষাৰ গুৰুত্বটো বহু বাঢ়ি গৈছে। সেইকাৰণে আমি আমাৰ গোটেই বিদ্যালয়ৰ নেটৱৰ্কটো, তাত প্ৰথম ইণ্টাৰনেট কানেক্টিভিটিটো হৈছে নে হোৱা নাই, কি কৰিব লাগিব সেইটোৰ ওপৰত আমি কাম কৰি আছোঁ। 2 নম্বৰ, তাত ফেচিলিটিজ প্ৰদান কৰা, ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰদান কৰা। তাৰ কাৰণে এটা ICT লেব ঠিক কৰা, কম্পিউটাৰসমূহ প্ৰদান কৰা, সেই কামখিনি আমি আৰম্ভ কৰি দিছোঁ।